নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেল SGP-লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অনুশীলনী 1.1ৰ কুৱেশ্যন নম্বৰ 1টো। বন্ধু বান্ধৱীসকল, কুৱেশ্যন নম্বৰ 1ত আমাক দিয়া আছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা। এই প্ৰশ্নটো সমাধান কৰিবলৈ যোৱাৰ আগতে আমি জানিব লাগিব ইউক্লিডৰ কলন বিধি সূত্ৰ মানে কি। তো বলক আমি ইউক্লিডৰ কলন বিধি সূত্ৰটো আগতীয়াকৈ জানি লওঁ। বন্ধু বান্ধৱীসকল, ইউক্লিডৰ কলন বিধি সূত্ৰটো হ'ল a = b × q + r, য'ত a সমান ভাজ্য, b সমান ভাজক, q সমান ভাগফল আৰু r সমান বাকী বা বাকেট। বন্ধু বান্ধৱীসকল, এই সূত্ৰত আমি বিৰে আমি এক হৰণ কৰিব লাগিব। বন্ধু বান্ধৱীসকল, যেতিয়া আমাক ইউক্লিডৰ কলন বিধি সূত্ৰ ব্যৱহাৰ কৰি গসাউ উলিয়াবলৈ দিয়া হ'ব, তেতিয়া আমাক কুৱেশ্যনত দিয়াৰ দৰে দুটা সংখ্যা দিয়া থাকিব। এই দুটা সংখ্যাৰ ভিতৰত যোনটো সংখ্যা ডাঙৰ হ'ব এই সংখ্যাটোক আমি a হিচাপে ধৰিম, আৰু যোনটো সংখ্যা সৰু এই সংখ্যাটো আমি b হিচাপে ধৰিব লাগিব। বন্ধু বান্ধৱীসকল, প্ৰশ্নত আমাক দিয়া আছে 135 আৰু 225ৰ গসাউ উলিয়াব লাগে। এই দুটা সংখ্যাৰ ডাঙৰ সংখ্যাটো হ'ল 225। তো ইয়াত আমি a হিচাপে ধৰিম 225 আৰু b হিচাপে ধৰিম 135। ইয়াত আমি q আৰু r পাবলৈ b ৰে এক হৰণ কৰিব লাগিব। দুশ 25ক 135ৰে হৰণ কৰিলে এবাৰ যাব, বাকী থাকিব 90। তো ইয়াত আমি পালো q আৰু r। ইয়াত আমি q লিখিব লাগিব 1 আৰু r লিখিব লাগিব 90। বন্ধু বান্ধৱীসকল, ইয়াৰ পিছৰ ষ্টেপটোত আমি বিক a হিচাপে ধৰিবগৈ লাগিব, আৰু এই ষ্টেপত যোনটো সংখ্যা r হিচাপে আছে এই সংখ্যাটোক আমি b হিচাপে ধৰিব লাগিব। এশ 35 সমান 90। তো ইয়াত আমি q আৰু r পাবলৈ 135ক b ৰে অৰ্থাৎ 90ৰে হৰণ কৰিব লাগিব। 90ৰে 135ক যাব এবাৰ, বাকী থাকিব 45। ইয়াত আমি q পালো 1 আৰু r পালো 45। q পালো 1 আৰু r পালো 45। একেদৰে আমি ইয়াত বিক a হিচাপে ধৰিমগে আৰু rক a হিচাপে b হিচাপে ধৰিম। ইয়াত q হ'ব 2 × 45 আৰু 2 × 45 90, বাকী থাকিব 0। ইয়াত আমি q পালো 2 আৰু r পালো 0। তো ইয়াত আমি লিখিম q = q জেগাত 2 আৰু যেতিয়া আমি r ৰ মান 0 পাম, তেতিয়া আমি এই লাইনত থকা b ৰ মানটোকে আমি কুৱেশ্যনত দিয়া সংখ্যা দুটাৰ গসাউ বুলি কম। এতেকে
135 আৰু 225 গসাগু হ'ব 45। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে নিশ্চয় সহজতে বুজি পাব। আজিলৈ ইমানে, ধন্যবাদ।